নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'ত। আজি গাঁৱলৈ গৈ আছোঁ। এতিয়া গাঁৱত মানে হুঁচৰি হৈ আছে, যিহেতু হুঁচৰি গাই আছে, বিহু বতৰ এৰিয়া যিহেতু আজি হুঁচৰি গাবলৈ যাম। আপোনালোককো ভিডিঅ'টোৰ জৰিয়তে হুঁচৰি অলপ দেখাম, থুলমূলকৈ যিমানখিনি পাৰোঁ চাই থাকিব আপোনালোকে ভিডিঅ'টো। এতিয়া সকলোবিলাক লগৰ দাদা ভাইটি আৰু ককাইদেউসকল ওলাই মেলি আহিছে হুঁচৰি গাবলৈ। কোনফালে গাব আজি, কোনদিকে যাব, কোনটো ছাইডে গাবগৈ তাকে আলোচনা হৈ আছে। আৰু গাঁৱৰে এটা তিনিআলিত ভাগ হৈ গাব চাগে, সেইকাৰণে আলোচনা হৈ আছে। দুটা পাৰ্টি হৈ গাব আজি হুঁচৰি। এফালে এটা পাৰ্টি গৈ আছে আৰু আছে ইটো চাইডে এটা পাৰ্টি সোমাইছে, ইটো চাইডে সোমাই গৈছে এটা পাৰ্টি আগলৈ গৈছে। দুটা পাৰ্টি হৈ গাব আজি যিহেতু।
কুশলে মঙ্গলে জয় হৰি বোলা জয় ৰাম বোলা জাননী কৰিছে সি ওপৰ বাঞ্ছাপতি পূৰ্ণ ৰক্ষা লাগিলে জখৈছা মাক বাপেকৰ বুকত পেলাই পানী কচু বহা দি বল শক্তি বিধি পাছত ফুৰিবলো পান এটি তামোল দিবলো দিলে জখৈছা